আৰু এইফালে এটা খুব ধুনীয়াকৈ বনাইছে কাৰেণ্টত চব পানী পৰি আছে আৰু ইয়াতে দিয়া আছে এটা চেলফি পইণ্ট। আৰু হয়তো এই দুখন গাড়ীতে হেমা মালিনীক আনিব পাৰে, সেইটো গম নাপাব বাৰু। আছে ভিতৰৰ ফালে গাড়ীখন আৰু ওপৰৰ ফালে বিলাক দিয়া আছে। মই আছোঁ বৰ্তমান নলবাৰীত, আৰু নলবাৰীত 13 দিনীয়া ধুনীয়া ৰাস পাতিছে, আয়োজন কৰিছে। আৰু আজি হৈছে ৰাসৰ শুভ উদ্বোধনী। আৰু এতিয়া এই 7 তাৰিখৰ পৰা পূৰা 20 তাৰিখলৈ ৰাস চলিব। তো মই দেখুৱাই আছোঁ কেনেকুৱা কি বনাইছে। আৰু এইফালে দেখিব পাইছে পূৰা বাটাছ চকৰ পৰা হৰি মন্দিৰলৈ পূৰা এনেকৈ ৰাস্তাৰ ওপৰলৈ লাইটৰ মালা দিছে। আৰু আগৰ ফালে বোলে বহুতো ধুনীয়া ধুনীয়া লাইটৰ মালা লগাইছে। এইবাৰ অলপ ইউনিক কৰিব চেষ্টা কৰিছে, কাৰণ নলবাৰীত লকডাউনৰ কাৰণে 2 বছৰ ৰাস হোৱা নাছিল। আৰু এইখন মেইন গেট বনাইছে এইফালে, আৰু এনেকৈ যাব পাৰিব, সেইপিনে বনাইছে এটা। আৰু এইবাৰ ৰাসত হেমা মালিনী আৰু কথা আছে, বাকী কেতিয়া আহিব কি হ'ব মই গোটেইখিনি ডিটেইলছত জনাই আছোঁ। ভিডিঅ'টো চাই থাকিলে সকলো গম পাই যাব। ৰাস বুলি ক'লে এইটো অনলি ৰাস এটা উৎসৱ নহয়, সেয়া মানুহৰ এটা ইম'চন। তো চাওক ইফালে হৰি মন্দিৰটো কেনেকুৱাকৈ বনাইছে, একেলগে 3টাকৈ মন্দিৰ পূৰা ধুনীয়াকৈ সজাই তুলিছে। আৰু এইখন হৈছে হৰি মন্দিৰৰ সন্মুখৰ ব্ৰিজ। এইখন খোলা দিছে নে দিয়া নাই, কি হৈছে বৰ্তমান পৰিস্থিতি মই এইখিনিত দেখুৱাই আছোঁ। আৰু এইখন ছেকেণ্ড গেট, মেইন গেটেৰে এণ্ট্ৰি কৰিছোঁ বৰ্তমান। ভিতৰলৈ সোমাই আহিছোঁ, ভিতৰত কেনেকুৱা কি বনাইছে দেখুৱাইছোঁ সকলো চাই থাকিব। আৰু এইখিনি হৈছে ৰাসৰ ভিতৰ ভাগ, য'ত মানে মেইন মণ্ডপ বনাই। চাওক কাষৰ ফালে মণ্ডপ আছে, ৰাসৰ মেইন মণ্ডপ হৈছে এইটো। বাকী আগৰ ফালে বনাইছে কিবা কিবি আৰু এক্সট্ৰা দেখুৱাইছোঁ। আৰু এইখন ষ্টেজ, ইয়াতে প্ৰগ্ৰেমবোৰ চলিব। আজি প্ৰথম দিনাই চাওক মানুহৰ কিমান ভিৰ হৈছে, আৰুতো আছে। আগতে ৰাসৰ মূৰ্তি বহুতো আছিল, কিন্তু এতিয়া অলপ কমাই দিছে আগতকৈ। আৰু এইফালে এটা খুব ধুনীয়াকৈ বনাইছে কাৰেণ্টত চব পানী পৰি আছে, আৰু কৃষ্ণই পৰ্বতখন ওপৰৰ ফালে দাঙি আছে। প্ৰথম কাৰণে কিছুমান মূৰ্তিত কাৰেণ্ট দিয়াই নাই, এইটো চাগে কাইলৈ চলিব। এইখন হৈছে ভিতৰত সোমোৱা গেট, মানে যেতিয়া আপুনি ভিতৰলৈ সোমাই আহিব তাৰপিছত নেক্সট গেট এখন পাব। ইয়াৰ ভিতৰতে কিবা কিবি বস্তু আছে, আৰু ইয়াত লিখা আছে অসম গ্ৰন্থমেলা নলবাৰী। আৰু ইয়াতে দিয়া আছে এটা চেলফি পইণ্ট, ইয়াতে চেলফি উঠিব পাৰিব। আৰু এই ভিডিঅ'টোত আৰম্ভণি হিচাপে একদম শ্বৰ্টকৈ যিখিনি পাৰিম মই সেইখিনি দেখুৱাই আছোঁ, বাকী দেখুৱাম নেক্সট ভালকৈ দেখুৱাম বাৰু। মন হিচাপে জাষ্ট বনাই আছে, বহুতো কিবা কিবি বনাব আছে, বাকী নেক্সট দেখুৱাম মই দিনত আহি ধুনীয়াকৈ দেখুৱাম এদিন। গ্ৰন্থমেলাৰ ভিতৰত ধুনীয়া ধুনীয়া দোকান দেখা পাব। এইফালে পুতলা আছে, এইফালে বেগ আছে, কিবা কিবি ধুনীয়া ধুনীয়া বস্তু আছে, কাপোৰ পাব, লগতে খাবৰ কাৰণে আপুনি পপকৰ্ণ পাব। আৰু বহুতে ভাবি আছে নলবাৰীৰ অভাৰব্ৰিজখন ওলাইছে নে ওলোৱা নাই, কাৰণ ৰাস্তাটো ব্লক হৈ আছিল, কেনেকৈ মানুহ অহা যোৱা কৰিছে তাৰ কাৰণে এটা চিন্তা হৈছে বহুতৰে। গোটেইখিনি মই ডিটেইলছত কৈ আছোঁ, চিন্তা কৰিব নালাগে, ভিডিঅ'টো জাষ্ট শেষলৈ চাই থাকক। অকল দেখিবলৈ পাইছে এইখন হৈছে ফ্লাইঅভাৰ ব্ৰিজ, আৰু এইখন বৰ্তমান খোলা দিছে নে দিয়া নাই গোটেইখিনি মই ডিটেইলছ নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। বৰ্তমান আগৰ ফালে নেদেখুওৱা বাৰু মই, কাৰণ দিনত আহি ধুনীয়াকৈ গোটেইখিনি ভিডিঅ' মই বনাম। আৰু এইবাৰ গোটেই ৰাসৰ দোকানবিলাক চব মানে অভাৰব্ৰিজৰ সেইটো বাঢ়াই দিছে, চ' কিবা কিবি বহুত খেলি মেলি হৈছে। মই দেখুৱাই আছোঁ নেক্সট ভিডিঅ'ত, ধুনীয়াকৈ দিনত আহি দেখুৱাম বাৰু, কাৰণ এতিয়া লাইটৰ পোহৰ চোহৰ কম আছে আৰু একো হোৱাও নাই। আৰু লগতে হেমা মালিনী কোন তাৰিখে আহিব সেইটো মই ডিটেইলছখিনি নেক্সট ভিডিঅ'ত দি আছোঁ। দিবলৈ পাইছে এই দুখন গাড়ী হয়, এইখন চলাই পেলাই নিব পাৰি। দুখনকৈ গাড়ী আছে, যেতিয়া উদ্বোধনী কৰিছিল এই দুখনতে মানুহ উঠি পেলাই আহিছিল। আৰু হয়তো এই দুখন গাড়ীতে হেমা মালিনীক আনিব পাৰে, সেইটো গম নাপাব বাৰু। আছে ভিতৰৰ ফালে গাড়ীখন আৰু ওপৰৰ ফালে বিলাক দিয়া আছে। আৰু যিহেতু গোটেইখিনি ভালকৈ ষ্টাৰ্ট হোৱাই নাই ৰাসৰ, আজি প্ৰথম দিনাহে, সেইটো কাৰণে ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ, কাৰণ বহুত কিবা কিবি দেখুৱাবলগীয়া আছে ৰাসৰ। এইবাৰ বহুত বস্তু আহিছে ৰাসত, তো সকলো দেখুৱাম মই, দিনতে দেখুৱাম, কাৰণ ৰাতি অলপ প্ৰব্লেম হৈ যায়। তো নেক্সট ভিডিঅ'ত মই ভালকৈ গোটেইখিনি দেখুৱাই আছোঁ, আৰু লগতে থিয়েটাৰ বহুত কিবা কিবি আছে।